নমস্কাৰ অনিমাৰ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম কঁঠালৰ এটা ৰেচিপি। সাধাৰণতে কঁঠালৰ ৰেচিপি নিৰামিষে বনোৱা হয়, কিন্তু আজি মাছৰ সৈতে কেনেকৈ বনায় তাকে শিকিম। আহক তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি কাটি লৈছোঁ সৰু সৰুকৈ কঁঠাল। এয়া আলু এটা ডাঙৰ সাইজৰ কাটি লৈছোঁ আৰু লৈছোঁ আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া। এয়া লৈছোঁ গোটা গৰম মছলা আৰু পাঁচফোৰণ আৰু লৈছোঁ শুকান জলকীয়া দুটা, হালধি গুড়ি, শুকান জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি। এতিয়া আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত নহৰু, আদা আৰু কেঁচা জলকীয়াখিনি এটা পেষ্ট বনাই ল'ম। এতিয়া আমি গেছটো জ্বলাই লৈছোঁ। ইয়াতে এটা কেৰাহী বহাই দিম। দি দিম তাত পানী, কঁঠালখিনি বইল হোৱাৰ বাবে। এতিয়া অলপ হালধি দি দিম। সাধাৰণতে কঁঠালখিনি ক'লা হৈ আহে, হালধি গুড়া ব্যৱহাৰ কৰিলে কঁঠালখিনিৰ ৰং ক'লা হৈ নপৰে। আৰু দি দিম ইয়াতে অলপ নিমখ। এতিয়া আমি কঁঠালখিনি দি দিম। আলুখিনিও দি দিম। অলপ লৰাই লৈ আমি ঢাকন লগাই দিম। পাঁচ মিনিটৰ বাবে আমি বইল হ'বলৈ দিম। ঢাকন গুচাই অলপ লৰাই ল'ম। আৰু অলপ সময়ৰ বাবে ঢাকি দিম। এতিয়া আমি চাই ল'ম কঁঠালখিনি বইল হৈছে নে নাই। এয়া কঁঠালখিনি প্ৰায় হৈ গ'ল বইল। আমি এতিয়া এইখিনি নমাই ল'ম। এতিয়া ভালদৰে ধুই ল'ম। এতিয়া আমি মাছখিনিত অলপ নিমখ দি ল'ম, হালধি দিলোঁ। এতিয়া ভালদৰে সানি ল'ম। এতিয়া আমি গেছ জ্বলাই এটা কেৰাহী বহাই দিম। ইয়াতে দি দিছোঁ অলপ মিঠাতেল। তেলখিনি গৰম হৈ যোৱাৰ পিছত আমি মাছখিনি দি দিম। মাছখিনি চিটিকি অহাৰ বাবে আমি আধা ঢাকন লগাই দিম। এয়া মাছখিনি ভাজা হৈ গ'ল, এতিয়া উঠাই ল'ম। এতিয়া মই গেছ জ্বলাই এটা কেৰাহী বহাই দিম। আপোনালোকে মাছ ভজা কেৰাহীখনেই ব্যৱহাৰ কৰিব পাৰে। এতিয়া দি দিম ইয়াতে তেল।
তেলখিনি গৰম হৈ যোৱাৰ পিছত দি দিম 2টা শুকান জলকীয়া। গোটা গৰম মছলাখিনিও দি দিম। ইয়াতে পাঁচফোৰণখিনিও দি দিম। এতিয়া অলপ লৰাই ল'ম। ইয়াৰ পাছত বইল হোৱা কঁঠাল আৰু আলুখিনি দি দিম। লৰাই ল'ম অলপ সময়। ইয়াৰ পাছত দি দিম নিমখ সোৱাদ অনুযায়ী আৰু দি দিম হালধি গুড়ি। হালধিখিনি দি এতিয়া অলপ লৰাই ল'ম। এতিয়া অলপ সময়ৰ বাবে লৰাই থাকিম। ইয়াৰ পাছত আমি আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি কৰি লোৱা সেইখিনি দি দিম। এতিয়া অলপ সময়ৰ বাবে লৰাই থাকিম। ইয়াতে দি দিম শুকান জলকীয়া আৰু জিৰাৰ গুড়িখিনি। এতিয়া ভালদৰে লৰাই থাকিম অলপ সময়ৰ বাবে। এতিয়া আমি ইয়াতে দি দিম পানী। আপোনালোকে যিমানখিনি গ্ৰেভি পছন্দ কৰে সেই অনুযায়ী পানী ব্যৱহাৰ কৰিব। এতিয়া আমি উতলিবলৈ দিম। ভালদৰে উতলাৰ পিছত এতিয়া আমি মাছখিনি দি দিম। আপোনালোকে যদি ৰেচিপিটো নিৰামিষ খাব বিচাৰে তেনেহ'লে মাছখিনি নিদিলেই হ'ব, বাকী একেই প্ৰচেছত বনালেই হ'ব। এতিয়া আমি 3 মিনিটৰ বাবে ঢাকন লগাই দিম। এতিয়া অলপ লৰাই মাছখিনি লুটিয়াই দিম। আকৌ 2 মিনিটৰ বাবে ঢাকন লগাই দিম।
এতিয়া ৰেচিপিটো প্ৰায় হৈয়ে গ'ল। আমি কঁঠালখিনি চেক কৰি ল'ম বইল হৈছে নে নাই। এয়া ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া আমি ছাৰ্ভ কৰিম। আপোনালোকে ৰেচিপিটো ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। যদি ৰেচিপিটো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।